পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথামা পৰিষদীয় সমষ্টি অন্তৰ্গত নাম তৰাডুবিত গাঁৱৰ বাসিন্দা মংগল সিং সেনাপতি চালাই নামৰ ৭৫ বছৰীয়া লোকজন কপিলি নৈত গা ধুবলৈ আহি আজি পুৱা সলিল সমাধি ঘটে অৰ্থাৎ মৃত্যু বৰণ কৰে। বৰ্তমানলৈ প্ৰশাসনৰ তৰফৰ পৰা FNES আছাম হোজাই জিলাৰ পৰা মৃত্যু ব্যক্তিজনক পানীৰ তলত অনুসন্ধান চলাই আছে। ডংকা মোকামৰ পৰা ব্ৰিটিছ সংঘাং ৰিপৰ্ট নিউজ 7 নৰ্থ ইষ্ট। হয়, আমি আজি কিবা হোজাই আমি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা আহিছোঁ SDRF টিমৰ হৈ পেলাই ইয়াতে ৱেষ্ট কাৰ্বি আংলঙৰ নাম তৰাডুবি বোলা ঠাইখনত মানে এটা এক্সিডেণ্ট হৈছিলে, যিটো মানে নদীত মানুহ পৰি যোৱা বুলি আমাক খবৰ দিছিলে। প্ৰায় মানুহজনৰ নামটো ধৰিছে নেকি? তেনেকৈ একমান বাজিত আমাক খবৰটো পাইছিলোঁ। তেতিয়া আমি তাৰ পৰা আহিলোঁ। তো মানুহজনৰ নামটো হৈছিলে মংগল সিং সেনাপতি খালাই। মংগল সিং সেনাপতি খালাই, বয়স হ'ব 76 আৰু দেউতাকৰ নাম হৈছে ভৱৰাম সেনাপতি, নাম ভিলেজ হৈছে নাম তৰাডুবি ডিমগাঁও। তেখেত কি আছে গা ধুৱাইছিল? আমি জানিছিলোঁ যে ইয়াতে তেখেতে লগৰীয়াৰ লগত গা ধুবলৈ আহিছিল। তো প্ৰায় তেনেকৈ সদায় অহা যোৱা কৰি থাকে সাঁতুৰিব জনা মানুহ, কিন্তু সিটো পাৰলৈ গৈ সাঁতুৰি পেলাই পুতত সিটো পাৰলৈ আহোঁতে তাত ডুবি যায়। তাৰপিছত দুবাৰমান ওলাইছে, তাৰপিছত আৰু পানীৰ তলত ডুবি গৈছে আৰু পোৱা নাই। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ন? এতিয়া অপাৰেশ্যন চলি আছে বৰ্তমানলৈকে। আমি এন্ধাৰ হোৱালৈকে এইটো কৰি থাকিম। যিহেতু এন্ধাৰ হোৱা 5 বজামানৰ পৰা আমাৰ অপাৰেশ্যনটো বন্ধ হৈ যাব। নহ'লেও কাইলৈ তোমাৰ আমাৰ উদ্ধাৰ কাৰ্য চলি যাব। এইটো আপোনাৰ হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ মিডিলত ন? হয় হয়, নাম তৰাডুবি নিয়াৰেষ্ট হোজাই, ৱেষ্ট কাৰ্বি আংলঙৰ একদম শেষত নগাঁও ডিষ্ট্ৰিক্টৰ কাষত ঠাই।